আজি দিব কালি তাৰমানে কিবা এটা প্ৰব্লেম হ'ল না মই পৰীক্ষা ৰিজাল্টটো বেয়া কৰি ৰিজাল্ট ভাল হয় কিবা এটা কৰিব লাগিব আমি যা মই যাওঁ দে বাইক এখন পালে ভাল আছিল খোজকাঢ়ি যাব ইচ্ছা নাই এখন বাইক আহিছিল আহিছিল মানুহটো অলপ চিনি পাব লাগছিল ৰ'বচোন দাদা মই দাদা যাব পাৰিম নেকি ভালো আছে নাকি এতিয়া আৰু কথা নাই আমাৰ এই গৰিব হৈ থাকো আজি আমি মাংস দি ভাত খাব লাগিব দাদা মই কমপ্লেইন হৈ গ'ল কালিৰ পৰা আৰু দৰমহা অলপ বেছি হ'ব দিয়া ঠিকে আছে দে ঘৰত আহি দাদা আমি কিমান গরিব আছিলো আমি কাছে দাদা কেন তোর থাকে না যা দৌড় আমি আর আটা খাও দৌড় বলিও কোজা মই যাওঁ ৰে কি মন মাৰি আছা কে তাৰমানে চাকৰি এটা নাই ঘৰখন মোক এটা চাকৰি লাগিছিল তই কিবা কৰিব পাৰিবি নে মই আমাৰ অফিচত তই কিমান গ'লে পঢ়ছা ন মই মেট্ৰিক পাছ নেকি আমাৰ অফিচত এটা পোষ্ট খালী আছে তই পাৰিবি না পাৰিম দে পাৰা যদি তেন্তে মই বছৰত সুধিম বাৰু দৰমহাটো এনে কিমান হ'ব দৰমহাটো তোক তাৰমানে কিমান মান লাগিব তোৰ দৰমহা মোক 20-30 হাজাৰ হ'লে হ'ব 20 মান ভাবি যা তই এতিয়া মন নাছিলি আৰু তই যা এতিয়া ঘৰত যাবি যা